অবহাগত জয়ের মুখ দেখা পালে Mjr Super Kings ওয়েলকাম ব্যাক টু মাই চ্যানেল MS ব্লগ হয় মই আলোচনা কৰি আছো পয়াগুজিত চলি থকা ইন্দু গ্ৰুপ অফ কোম্পানী দ্বাৰা আয়োজিত কেচিচিৰ দ্বাৰা পৰিচালিত KPL T10 ক্ৰিকেট লিগৰ বিষয়ে হয় আজি এখন মেচ আছিল Mjr Super King ভাৰ্চেছ MC ব্লাস্টাৰ আজিৰ মেচখনৰ সবিশেষ আলোচনা কৰিম और লগত আছে ৰহমালি তো আজি পুন প্ৰথমতে ব্যাটিং কৰি MC ব্লাস্টাৰে 92 ৰানৰ লক্ষ্য বান্ধি দিয়ে তাৰ প্ৰত্যুত্তৰত 7 ওভাৰত এটা উইকেট হেৰুৱাই Mjr Super Kings বিজয়ী সাব্যস্ত কৰে কি ক'ব ৰহমালি আজিৰ খেলখনৰ বিষয়ে সব আজিৰ খেলখনৰ বিষয়ে মানে মই যোৱাকালি কৈছিল আপোনাৰ যে আজিৰ খেলখন দুইটা দলৰ কাৰণে বিৰাট দৰকাৰী খেল যিকোনো এটা দলে ভালকৈ হলে জিকিব লাগিব কিয়নো যদি নকআউট পৰ্যায়ত থাকিব লগা হয় তেনেহলে কিন্তু আজিৰ খেলখন জিকাটো MC ব্লাস্টাৰৰ কাৰণে খুব জৰুৰী আছিল তাৰ লগতো Mjr জৰুৰী আছিল কিয়নো Mjr এখন খেলো জিতা নাই তেওঁলোকে আপুনি যদি চাই Mjr আজিৰ লগত Mjr আজি যিখন খেল হল এইখন খেলৰ লগত হল Mjr 4 নম্বৰ খেল এই 4 নম্বৰ খেলত কিন্তু Mjr এখন খেলো জিতা নাছিল আজি খেলখনে জিকিলে 4 নম্বৰ খেলৰ পিছতে ইহঁতে জয় মুখ দেখা পালে আৰু ইফালে যদি আপোনাৰ MC ব্লাস্টাৰে আজি খেলি কিনে 4খন খেলিলে তাৰ এখন মাত্ৰহে জিকিলে তো দুইটা দলৰে সমান হৈছে কিন্তু আজিৰ ক্ষেত্ৰত যদি চাই আপুনি মই Mjr খেলুৱৈসকলক মই আগতে অভিনন্দন জানাইছো কিয়নো আজি খেলত মই দেখা পাইছো Mjr প্ৰত্যেকজন খেলুৱৈ দুগুণ উল্লাসেৰে আজি খেলপথাৰত আছে আগতকৈ দুগুণ উল্লাসেৰে খেলপথাৰত যোৱা তিনিটা খেল আপুনি যি দেখিছে যোৱা তিনিটা খেলৰ বিপৰীতে আজি কিন্তু মানে ছবিখন বেলেগ কমপ্লিটলি বেলেগ তিনিখন খেলৰ বিপৰীতে কিন্তু আজি খেলৰ যিটো ছবি দেখা পাইছে খেলুৱৈ মানে আপোনাৰ দৰ্শকে বা লাইভ যিসকলে চাইছে ছবিটো টোটেলি উল্টা মানে খেলুৱৈৰ মাজত এনেকুৱা এটা ভাতৃত্ববোধ আহিছে কেনেকা খেলিলে কি হ'ব কি সিস্টেমত খেলিব লাগিব আজি খেলখন আমি কেনেকে খেলিলে জয়ী হ'ম সেই যে এটা মনোভাৱ খেলুৱৈসকলৰ মাজত এইটো হ'ল সবচে ডাঙৰ বস্তু মানে সকলোতকৈ ডাঙৰ বস্তু খেলুৱৈৰ মনোভাৱটোৱে যেতিয়া আপুনি মনোভাৱ ভাল থাকিব তেতিয়াহ'লে আপুনি আজি মানে সেই খেলখন জিকিব মানে সেইটো মই বস্তু ফাৰ্ষ্ট টাইম মই দেখা পাইছো আজি মই খেল চাওঁতে দেখা যায় খেলুৱৈসকলৰ মনোভাৱ খুব সুন্দৰ আৰু খেলুৱৈসকলৰ প্ৰথমৰ যি আৰম্ভণি হয় Mjr যে আৰম্ভণি আছিল আজি যদি আপুনি Mjr আৰম্ভণি চাই তেনেহ'লে এই পৰ্যায়ত যদি Mjr আৰম্ভণি কৰি থাকে খেল মোৰ মতেদি অহা তিনিখন খেলৰ এখন খেলো Mjr পৰাজয় বৰণ নকৰে কোনো এটা দলে Mjr তাতে যদি আপুনি চাব যায় বলিং লাইনৰ কথা যদি আপুনি কয় আছে বলিং লাইনত আমিনুল দেৱান ৰফিকুল ইছলাম মহিদুল ইছলাম ৰাহুল আলী গোটেইকেইটা বলিঙে সুন্দৰ আজি চাওক আপুনি আমিনুল দেৱানে 2 ওভাৰত 17 ৰান য'ত নেকি এইখন খেলপথাৰত 1 ওভাৰে 17 ৰান দিয়ে কিন্তু আমিনুল দেৱানে 2 ওভাৰত 17 ৰান দিছে তাৰ বিপৰীতে যায় ৰফিকুল ইছলাম 2 ওভাৰত 18 ৰান য'ত নেকি এক উইকেট দখল কৰিছে য'ত নেকি আপোনাৰ 1 ওভাৰ ৰান দিছে তাৰ পিছত যদি আপুনি চাব যায় ৰাহুল আলী 2 ওভাৰত 15 ৰান দি কিনে 1 উইকেট যিয়ে নেকি আজি খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিছে তাৰ পিছত আপোনাৰ যদি চাব যায় আপুনি তাৰ বিপৰীতে কিন্তু বেটিং লাইনত যদি চাই আছে MC ব্লাস্টাৰ খুব দুৰ্বল পাৰফৰমেন্স হয় বিশাল চৰকাৰৰ বাহিৰে ক'ব গ'লে ভাল ষ্ট্ৰাইক ৰেট থকা এজনো বেটসম্যান দেখা পোৱা নাই বিশাল মানে আজি মই কৈছো আপোনাক আজি খেলত MC ব্লাস্টাৰৰ অলপ দুৰ্বলতা মই দেখা পাইছো দুৰ্বলতা মানে আপুনি যদি চাই যোৱা এখন খেলত হাদিব জামানে যোৱা এখন খেলত খুব সুন্দৰ খেল খেলিছিলে সেই খেলুৱৈজনক আজি কি কৰিলে আপোনাৰ লৈ আহিলে MC ব্লাস্টাৰে অপেনিং মানে আপোনাৰ ওপেনাৰ পঠাই দিলে MC ব্লাস্টাৰৰ ওপেনাৰ পঠাই দিলে হাদিব জামান য'ত নেকি আপোনাৰ বিশাল তাৰপিছত হাদিব জামানে 23 বলত 29 ৰান কৰিছে আপুনি মোক কৈছে কথাটো য'ত আপোনাৰ হাদিব জামান আৰু বিশাল আৰু হাদিব জামান যেতিয়া ওপেনিং বেটসম্যান আহিব তেতিয়া আপুনি চাওক মোৰ মতেদি হাদিব জামান যদি আপুনি 1 ৰাউণ্ড বা 2 ৰাউণ্ডত পঠাই দিলে খুব ভাল লাগিছে মোৰ এটা এনেকুৱা অনুমান হয় মানে সেইকাৰণে কি আজি টিমৰ এটা MC ব্লাস্টাৰ এটা উইক পইণ্ট হ'ব পাৰে খেলুৱৈ যোনটো নম্বৰত যোৱা খেলত হাদিব জামানে খেলিছিলে যদি সেই নম্বৰতে খেলিলে হয় মোৰ খুব ভাল আছিল তাতে যদি আপোনাৰ আৰিফ বা তাৰ লগত এটা অলৰাউণ্ডাৰ বেটছমেন পঠালে হয় ৰাজু খান তাৰপিছত কেপ্টেইন নিজে মুকিবুৰ খান
তেখেতসকলে নিজে আহিলে মোৰ মতে ভাল হয় য'ত নেকি এইটো এটা জট হ'ব পাৰে কিন্তু আজিৰ খেলত মানে সিহঁতৰ কাৰণে হয় বলিঙৰ MC ব্লাষ্টাৰৰ বলিঙৰ ক্ষেত্ৰতো দেখা গৈছে যে জ্যোতিনাথৰ বাহিৰে কোনো এজন বলাৰে ভাল প্ৰদৰ্শন কৰিবলৈ আজি সক্ষম হোৱা নাই জ্যোতিনাথৰ বাহিৰে বুলি নহয় জ্যোতিনাথ হ'ল এজন ভৰসাদায়ক প্লেয়াৰ মানে MC ব্লাষ্টাৰৰ কাৰণে আৰু বেটিং লাইনত আপুনি যে বিশাল আৰিফ তেখেতসকলৰ মানে আপুনি যে চাই ব্যৰ্থ আৰু এটা জেগাত হৈছে য'ত নেকি আপোনাৰ 23 বলত 29 ৰান হাদিক জামান অপেনিং বেটসম্যান এজন হয় তাতে যদি আপোনাৰ সেই বেটসম্যানৰ ৰান বেটৰ পৰা যে 23 বলত 29 ৰান আহে এটলিষ্ট কেপিএলত আপুনি জানে কেপিএলত যদি আপুনি থাকিব লগা হয় ৰান যদি বনাব লগা হয় 23 বলত এটলিষ্ট 60 23 বলত 50 এনেকা প্লাস ৰান হ'ব লাগিছিল একচুয়ালি কিন্তু সেইখিনি হোৱা নাই মোৰ মতে আজি MC ব্লাষ্টাৰৰ মূল পৰাজয়ৰ কাৰণ এইটো হ'ব পাৰে যে ওপেনিং বেটসম্যান কিবা খেলি মেলি হৈছিল নেকি মানে টিম বেটসম্যান খেলপথাৰ যোৱাক লগি কিবা এটা অসুবিধা হ'ব পাৰে যে মোৰ অনুভৱ হয় মানে আজি খেলৰ প্ৰব্লেম এনেকা আন্দাজ লাগে তাৰ বিপৰীতে আপুনি চাই ফিল্ডিঙৰ যোনটো মুভমেন্ট সেইখিনি মোৰ একদম মানে দুৰ্বল যেন লাগিছে আজি তেখেতসকল ফিল্ডিঙৰ মানে আগৰ মেটছত আমি আলোচনা কৰিছিলো হয় আকিব দাৱানক লৈ যদি আকিব দাৱানৰ বেটত ৰান আহে তো চাওক মই আপুনি যোৱাকালি মোক কৈছিল আপুনি কথাটো যে আকিব দাৱান মই কৈছিল আপোনাক মানে আকিব দাৱান এজন ভৰসা খেলুৱৈ মানে বিৰাট ভৰসা কৰে MJR সকলো খেলুৱৈ আৰু মেনেজমেন্টৰ পৰা আকিবক ভৰসা কৰে তাৰপিছত ৰাহুলক ভৰসা কৰে আমিনুল দেৱানক ভৰসা কৰে কিন্তু আমিনুল দেৱান হ'ল MJR এজন যিকেইটা ভৰসাদায়ী মানে ভৰসা যিকেইটা ক্ৰিকেটাৰ ওপৰত গোটেইকেইজনে ভাল প্ৰদৰ্শন কৰিছে আজি কিন্তু এই গোটেইকেইজন খেলুৱৈ ফিল্ডত যোৱাৰ আগতে যিখিনি সিহঁতৰ খেলুৱৈসকলৰ মাজত পৰামৰ্শ হয় এই পৰামৰ্শ কিন্তু খুব সুন্দৰ আৰু তাৰপিছত আপোনাৰ এই খেলপথাৰত যেতিয়া সোমালে খেলুৱৈসকলৰ যোনটো মানে আপোনাৰ ফূৰ্তি খেলপথাৰত যোনটো মনোভাৱ সেই মনোভাৱটো কিন্তু আজি MJR খুব ধুনীয়া দেখা পাইছো সেইকাৰণে মোৰ মানে আজি মানে খেলুৱৈসকলৰ আৰু দৰ্শকৰ এটা মনোভাৱ হৈছিল যে আজি খেলখন কিজানি MJR জয়ৰ মুখ ফাৰ্ষ্ট টাইম দেখা পাব কিজানি যেন লাগিছে সেনেকুৱা মোৰ এটা মনোভাৱ হয় আৰু MC ব্লাষ্টাৰ খুব সুন্দৰ খেলিছে বলিং লাইনৰ পৰা কিন্তু সাপোৰ্ট দিব আৰু বেটিং লাইনত যিখিনি কৰিছে মোৰ মতে ভালে কৰিছে যেহেতু বলটো আপোনাৰ আগতে শেষ কৰি দিয়ে 4 ওভাৰ এটা প্লেয়াৰে খেলা মানে কেপিএল টি10 মানে খেল হৈ গ'ল তাৰপিছত আপোনাৰ বাকি যিখিনি আছিল বিশাল আৰিফ সেইখিনি অলপ দুৰ্বল কৰি আৰু এটা কথা কিন্তু আপুনি আজি লক্ষ্য কৰি যদি চাই মোৰ মতে দি বলিং লাইনতে কিবা অলপ দুৰ্বলতা যেন লাগিছে MC ব্লাষ্টাৰ মোৰ মতে দি আপুনি যদি চাই টাৰ্গেট হ'ল আপোনাৰ 92 টাৰ্গেটত যদি আপুনি চাব লগা হয় তেনেহলে 92 টাৰ্গেট সেই হিচাপে যদি আপুনি বলিং দিব লগা হয় তেনেহলে আপুনি কি কৰিব লাগিছিল আৰিফ হয় তাৰপিছত আপোনাৰ জ্যোতি হয় তাৰপিছত তাৰ লগতে আৰু এজন খেলুৱৈ কিন্তু আপুনি বলিং এই 6 ওভাৰ যেহেতু আপোনাৰ টাৰ্গেট হ'ল সৰু তেনেহলে আপুনি সেই হিচাপে কি কৰিছে বলিং কিন্তু তিনিজন বলিং আপুনি আগতে কিন্তু লগাব লাগিছিল 6 ওভাৰত যদি আপুনি যদি চিন্তা কৰে 6 ওভাৰত যদি দুটাৰ পৰা তিনটা উইকেট যদি আপুনি ল'ব পাৰিলে আকিব দেৱান বা তাৰপিছত ৰাহুল এইকেইজন খেলুৱৈ যদি 6 ওভাৰৰ ভিতৰত যদি সিহঁতে ল'ব পাৰিলে মোৰ মতে মেচখন কিবা কৰি MC ব্লাষ্টাৰ ওলাই ল'ব পাৰিলে হয় মেইন কথা হ'ল আকিব দেৱানৰ বেটত ৰান দেখা গৈছে হয় আমি Mjr Super Kingsক অভিনন্দন জনাইছো আৰু MC ব্লাষ্টাৰৰ অহা মেচ ভাল খেলিব বুলি আশা ৰাখিছো তো এতিয়া অহাকালিৰ এখন মেচলৈ তো অহাকালিৰ এখন মেচ আছে কয়াকুছি চেন্ট্ৰেল ভাৰ্চাছ লাকি ক্ৰিকেট ক্লাব তো কয়াকুছি চেন্ট্ৰেল ইতিমধ্যে 3খন মেচ খেলি আহিছে 3খনতে পৰাজয় বৰণ কৰিছে আৰু লাকি ক্ৰিকেট ক্লাবে ভাল প্ৰদৰ্শন কৰি আহিছে তো কি কবা অহাকালিৰ মেচখনৰ বিষয়ে আচলতে লাকি ক্ৰিকেট ক্লাব আৰু কেসি কয়াকুছি চেন্ট্ৰেল দুইটা দলে সমান প্ৰায় সব দুটা দল বুলি এতিয়া খুব সুন্দৰ দল দুটা ভাল লাগে দুটা দলৰ খেল ভাল লাগে কিন্তু তাৰ ভিতৰত যদি আপুনি চাই লাকি ক্ৰিকেট ক্লাব কিন্তু চেজিংত খুব ভাল হয় চেজিং সেকেন্ড ব্যাটিংত কিন্তু লাকি ক্ৰিকেট ক্লাবে 158 টাৰ্গেট চেছ কৰিছে যদি সেই মতে যদি আপুনি চাই যদি অহাকালি যদি আপোনাৰ কয়াকুছি চেন্ট্ৰেল যদি প্ৰথম ব্যাটিং কৰি যদি টাৰ্গেট দিব নোৱাৰে লাকি ক্ৰিকেট ক্লাবক যদি এটা বৃহৎ টাৰ্গেট দিব নোৱাৰে তেনেহ'লে কিন্তু আপোনাৰ কয়াকুছি লাকি ক্ৰিকেট তেনেহ'লে কিন্তু আপোনাৰ কয়াকুছি লাকি ক্ৰিকেট ক্লাব কিন্তু আপোনাৰ খেলটো ওলাই লৈ যাব
আৰামছে জিকি যাব যদি ডাঙৰ এটা টাৰ্গেট দিব নোৱাৰে বৃহৎ এটা টাৰ্গেট দিব লাগিব হয় দেখা গৈছে কয়াবুচি চেন্ট্ৰেলৰ হয়তো বল বেটিং উভয়ে পাৰফৰমেন্স অলপ দুৰ্বল বৰ্তমান তিনিখন খেলা হৈছে দুৰ্বল দেখা গৈছে দুৰ্বল বুলি ক'ব নোৱাৰে মানে কি হ'ল খেলুৱৈসকলৰ কিবা এটা আণ্ডাৰষ্টেণ্ডিং প্ৰব্লেম হৈ আছে মোৰ মতেদি কিন্তু যোৱাকালি এখন খেল হৈছিলে কয়াবুচি এমাৰলাইন ভাৰ্চেছ কেচি সুন্দৰ প্ৰদৰ্শন কৰিছে কিন্তু আপুনি বেয়া ক'ব নোৱাৰে খেল কিন্তু খুব সুন্দৰ খেল হৈছে সেইখন খেলত কিন্তু অনুমান কৰিব পৰা যায় অহাকালি খেলখন যেন কয়াবুচি চেন্ট্ৰেলে জয়ৰ মুখ দেখা পাব যেন লাগিছে কিন্তু যোৱা তিনিখন খেল পৰাজয় বৰণ কৰিছে তাৰ আগত আপোনাৰ অহাকালি 4 নম্বৰ খেল তো ঠিক 4 নম্বৰ খেলত কিন্তু এমজেআৰ জয়ৰ মুখ দেখিছে সেই উত্তৰতে হ'ব পাৰে যে অহাকালি খেলখন কয়াবুচি চেন্ট্ৰেলে জয়ৰ মুখ দেখিব পাৰে যেন মোৰ এটা অনুমান তাৰ লগত আকৌ কয়াবুচি লাকি ক্ৰিকেট ক্লাব কিন্তু বেয়া নহয় লাকি ক্ৰিকেট ক্লাবত ইনামুল তাৰপিছত আপোনাৰ তাৰ বিপৰীতে আৰু ভাল কেইজন খেলুৱৈ আছে এই কেইজন খেলুৱৈতে ভাল খেলি দিয়ে কিন্তু লাকি ক্ৰিকেট ক্লাবক কালি আৰু দুটা দলৰ কাৰণে কিন্তু অহাকালি খেলখন খুব দৰকাৰী যদি দুটা দলৰ খেলে ভালকে নেখেলে যিকোনো এটা দল জিকিব কিন্তু যদি আপোনাৰ প্লে অফলৈ যাওঁতে মানে দুটা দলৰে মানে নকআউট পৰ্যায়লৈ যাব লগা হয় তেনেহ'লে কিন্তু দুটা দল খুব সুন্দৰ পাৰফৰমেন্স কৰিব নহ'লে কিন্তু লাকি ক্ৰিকেট অহাকালিটো কয়াবুচি চেন্ট্ৰেলে আপোনাৰ পৰাজয় বৰণ কৰে তেনেহ'লে কিন্তু নকআউট পৰ্যায়ৰ পৰা যাওঁতে কঠিন নহয় প্ৰায় শেষে হৈ যাব অহাকালি খেল যদি কয়াবুচি চেন্ট্ৰেলে হাৰে তেনেহ'লে কিন্তু নকআউট পৰ্যায়ত সোমাব নোৱাৰে যেন লাগিছে মোৰ এতিয়া আপোনালোকে অহাকালি দিনৰ 2 বজাৰ পৰা MS ব্লগত লাইভ চাব পাৰিব তো অহাকালি কয়াবুচি চেন্ট্ৰেল ভাৰ্চেছ লাকি ক্ৰিকেট ক্লাবৰ মেচখন কোনে জয়ী হ'ব হয় কেচি কয়াবুচি চেন্ট্ৰেলে প্ৰথম বিজয়ৰ মুখ দেখিব নে লাকি ক্ৰিকেট ক্লাবে জয়ী হ'ব আপোনালোকে কমেন্ট বক্সত জনাবচোন আজিলৈ ইমানে ধন্যবাদ